হেল্ল', আজিৰ এই ভিডিঅ'টো বনোৱাৰ এটা বিশেষ কাৰণ আছে। যিসকলে মোক চিনি পায় তেওঁলোকে নিশ্চয় চিনি পায়, আৰু যিসকলে চিনি নাপায় তেওঁলোকৰ বাবে আজি মোৰ এই ভিডিঅ'টো লৈ আহিছোঁ। মোৰ ইন্ট্ৰডাকশ্যনটো দিব বিচাৰিছোঁ, সেইবাবে এইটো এটা ইন্ট্ৰডাকশ্যন ভিডিঅ'। মই প্ৰিয়াংশী, আৰু মই আপোনালোকৰ মাজলৈ আহিছোঁ এটা বিশেষ কাৰণত। মই নতুনকৈ এটা আইফোন কিনিছোঁ। সেইটো বাৰু মোৰ কাৰণে বহুত এক্সাইটিং কথা যে মই আইফোনটো ল'লোঁ ফাইনেলি, কাৰণ মই এপল ৱৰ্ল্ডত এই প্ৰথম খোজ দিছোঁ। প্ৰথম আইফোন মোৰ, ইমান দিনে মই এণ্ড্ৰইড ব্যৱহাৰ কৰি আছিলোঁ। গতিকে আইফোনটো লৈছোঁ যেতিয়া, মই ৰেগুলাৰলি কণ্টেণ্ট বনাব বিচাৰিছোঁ, যাৰ বাবে মোক আপোনালোকৰ ছাপোৰ্ট লাগিব। প্ৰফেচনেলি মই এগৰাকী এংকৰ হয়, গতিকে এংকৰিঙৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত। কিন্তু হ'লেও যিহেতু ফোনটো লৈছোঁ, ফোনৰ লেন্স ইমান ধুনীয়া, গতিকে ফোনৰ লেন্সেৰে মই যিবোৰ দেখোঁ সেইবোৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। যিবোৰ বস্তু ধৰক মোৰ মনৰ ভাল লাগে, যিবোৰ বস্তু মই নতুনকৈ শিকিব পাৰোঁ, সেইবোৰ আপোনালোকৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰিম। মই নকওঁ আপোনালোকে মোক ফ'ল' কৰক, আপোনালোকে মোক ছাবস্ক্ৰাইব কৰক, কিন্তু আশা কৰিছোঁ যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে ডেফিনেটলি মোক ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব। গতিকে বিভিন্ন ধৰণৰ কণ্টেণ্ট আনিবলৈ চেষ্টা কৰিম, কিন্তু আপোনালোকৰ ছাপোৰ্ট নহ'লে সেয়া কেতিয়াও সম্ভৱ নহয়। গতিকে আশা কৰিছোঁ আপোনালোকে মোক ছাপোৰ্ট কৰি যাব। থেংক ইউ ছ' মাছ।